গুড মৰ্নিং। এতিয়া মই কহিমা টাউনত হোটেলত আছোঁ। এতিয়া গা চা ধুই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে। এতিয়া প্ৰথম কিবা এটা খাই লওঁগৈ, তাৰপিছত ডাইৰেক্ট যোগৰ ফালে গৈ আছোঁ। আপোনালোকক বহুতখিনি ঠাই দেখাব আছে। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই যাব, একেবাৰে স্কিপ নকৰিব। আপোনালোকক যিমানখিনি পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে। আপোনালোকে চাই যাব ভিডিঅ'টো, একেবাৰে স্কিপ নকৰিব, একদম শেষলৈ চাব। আমি এতিয়া মৰ্ণিং টাইমত চাহ খাই লৈছোঁ আৰু পৰ্ক খাই লৈছোঁ। তাত একো নাপাম চাগে খাবলৈ, আৰু তাত খাবলৈ কিবা এটা লৈ লওঁ। চাই যাব ভিডিঅ'টো খাবলৈ আৰু কি কি হয় দেখাই যাম। আমি এতিয়া গাড়ীত উঠিবলৈ গৈ আছোঁ। গাড়ীখন আমাৰ মাতিলোঁ, ৰখি আছে আগত। চাই যাব একদম ভিডিঅ'টো, একদম ধামাকা হ'বলৈ গৈ আছে। আৰু গুৱাহাটীৰ পৰা লগৰজন আহিলে আৰু বাংলাদেশৰ পৰা লগৰ ছোৱালীজনী আহিলে। এইখনতে যাম। আমাৰ ইয়াত বেগ চেগ কৰা হৈ গ'ল। এতিয়া আমি গাড়ীখনত যাম আৰু study udah. ফাইনেলি আমি জিচম আভেলি পাই গ'লোঁ। ইয়াত টিকেট কাটিব লাগিব, আপোনালোকে চাব পাৰে। তেতিয়া আমি টিকেট কাটি লওঁ। তাৰপিছত আমি আগত যাব লাগিব। এখন চুমু আছে, চুমুত যাব লাগিব। আমাক কহিমাৰ পৰা ইয়ালৈকে এৰিলে। টিকেট চিকেট পূৰা কটা হৈ গ'ল। ইয়াত এতিয়া গাড়ী আহি গ'ল। আমাৰ গাড়ী আছে 3-4খনমান। এতিয়া আমি যাম। এতিয়া ইয়াৰ পৰা লয় 1500 দীপৰ বিলি ওচৰত পাবৰ কাৰণে। তাৰপিছত তাৰপৰাতো খোজকাঢ়ি যাব লাগিব। তাৰপিছত ইয়াত বটল চটলবিলাক এণ্ট্ৰি কৰি যাব লাগে, কোনে কিমান নিছে। তাৰপিছত প্লাষ্টিক বস্তুবিলাক। তাৰপিছত ইয়াত টিকেট লয় 100 ৰুপিজ। চাব ভিডিঅ'টো আগলৈ আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম। কিন্তু বাকী আছেই, একেবাৰে স্কিপ নকৰোঁ, একদম ভিডিঅ'টো একদম লাষ্টলৈকে চাব। ফাইনেলি আমাৰ গাড়ী আহি গ'ল, বলেৰ পিক আপ। এখনতে যাম আমি, বেলেগ গাড়ীতে যাব নোৱাৰে। এইবিলাক চুমুবিলাক গৈছে আৰু এখন গাড়ীতে যাম। ভালদৰে চাব। কিবা এটা কৈ দিয়া তুমি। কিবা এটা মেলা হয় যে, এটা ৰিং থাকে যে, তাত ঘূৰাৰ নিচিনা লাগিছে। মজা কিবা এটা মজা। আমি গৈ আছোঁ দেই, একদম পোৱাগৈ নাই। নেপাইছোঁ। आपको कैसा फीलिंग हो रहा है? अच्छा फीलिंग हो रहा है, अच्छा फीलिंग हो रहा है। একদম পিছৰ ফালে চোৱা আপোনালোকে গৈ আছোঁ আমি। গৈ আছোঁ খালি দালা বুলি গৈ আছোঁ। হালত বেয়া হৈ গৈছে আমাৰ। কেতিয়া পামগৈ? 8 কিলোমিটাৰ আছে। পুৰা হালত বেয়া দেই। হালত বেয়া হ'বলৈ আছে। ৰাস্তা ইমানে বেয়া ন, কি ক'ম আৰু। প্ৰকান্তিক লগাটো একেবাৰে ভালকৈ কৈ আহিলে।
কাৰোবাৰ যদি কঁকাল বিষ থাকে, কাৰোবাৰ যদি কঁকাল বিষ আছে হৈছে মানে হৈ আছে ভাল পোৱা নাই, দিব বুলি আহিব এবাৰ, একেবাৰে কঁকাল বিষ ভাল। আমি আহি একদম যোনখিনিৰ পৰা গাড়ী নাযায় সেইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব। দেখিছে আপোনালোকে এইখিনিৰ পৰা খোজকাঢ়ি গৈ থাকিব লাগিব। বাকীখিনি চাই যাব আৰু দেখা যাম। জংঘলৰ মাজতো বহুতখিনি খোজকাঢ়িব আছে। এতিয়া আমি পাইছোঁহিহে ইয়াৰ পৰা গাড়ী নাযায় আৰু গাড়ীটো যাব নোৱাৰি এইটো ৰাস্তাত। এইখিনি প্ৰায় মানে খোজকাঢ়ি যাব লাগিব আৰু 5-4 ঘণ্টামান লাগিব পাৰে দেই, নাজানো কিমান ঘণ্টা লাগে। লেকিন আজি ফাৰ্ষ্ট টাইম যাম। চাব ভিডিঅ'টো একদম শেষলৈ, তাত পোৱালৈকে আপোনালোকক দেখাই আছোঁ। আমি গৈ আছোঁ দেই, এতিয়া ষ্টাৰ্ট কৰি দিলোঁ খোজকাঢ়ি যাবৰ কাৰণে। বহুতখিনি মানুহ আমাৰ লগত গৈ আছে, বহুতৰ পৰা আহিছে জুকোভেলি যাবৰ কাৰণে। দেখিছে আপোনালোকে কিমান মানুহ গৈ আছে আগত। ব'লক আগলৈ আৰু কি হৈ যায় দেখাই যাম আপোনালোকক। হালত পূৰা বেয়া হ'ব নিচিনা লাগিছে। গৈ আছোঁ আমি পালোহি Y2 ডিজুকা চাইও। বহুত মানুহ গৈ আছে, আমি গৈ আছোঁ। ভাগৰ লাগিছে অলপ, ৰখি লৈছোঁ দেই। আমি পাইছোঁ অলপ আৰু বাকী আছে বহুতখিনি। আমি পাইছোঁ এতিয়া Y2 ডিজুকা আৰু বহুতখিনি বাকী আছে। আৰু বন্ধুসকল বহুত গৈ আছে ইয়াৰে, আৰু আহি আছে এটা লাগে আৰু বাকী আছে পিছত একদম পিছফালে আছে, আহি আছে ভাগৰ যুগৰ আহি আছে। আৰু এইফালে ফ্ৰেণ্ডে হয়, বাংলাদেশৰ পৰা আহিছে। এই আৰু এই আহিছে গুৱাহাটীৰ পৰা। आपका नाम क्या था? आपका नाम क्या था? रत्ना मंडल। रत्ना मंडल। निहार। আমি এখন চিৰিতে গৈ আছোঁ জুকোভেলি। একদম নেপাইছোঁ বহুতখিনি যাব আছে আৰু চাই থাকক। আপোনালোকক বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। ৰাস্তাটো বহুত ডেঞ্জাৰ, কোনে বনালে আৰু। এজন আহি আছে আৰু আহা ভালখিনি দেই। পৰি গৈছে নেকি? আহা। এতিয়া আমি ইয়াত আহি ওপৰত বহুতখিনি ওপৰত আহিলোঁ। ইয়াত ঢিপ এটা পাইছোঁ, ইয়াত ৰখিছোঁ অলপ। আৰু আহি আছে বাকী লগৰখিনি তলৰফালে আছে। আমিতো বহুতখিনি ওপৰত আছোঁ, বহুতখিনি ওপৰত পালোহি। এই চাব পাৰে ৰাস্তাটো বহুত ডেঞ্জাৰ ৰাস্তা, আৰু যাব আছে আৰু বহুতখিনি ওপৰত। ঠিক আছে, আমি গৈ থাকোঁ আৰু ওপৰলৈ। বহুতখিনি যাব আছে আৰু বেছি টাইম নালাগে, আৰু 20-25 মিনিটমান লাগিব। এতিয়া এইটো খটখটিত গৈ আছোঁ, একদম পাহাৰীয়া জেগাডোখৰত, মানে প্লেইন ৰাস্তাটো যেন পাবলৈ আৰু 25-20 মিনিট লাগি যাব। বহুত ভাগৰ লাগি গৈছে, গৈছোঁ আৰু কোনোমতে জুকোভেলি। যাবতো বহুত আশা আছে, তথাপি গৈ আছোঁ। হালত বেয়া হৈ গৈছে পুৰা। ইয়াত আহি পাই গ'লে বহুতখিনি ওপৰত পালোহি। ইয়াত ৰখি আছোঁ, অলপ আৰাম লৈছোঁ। ভৰি চৰি পূৰা বিষ হৈ গৈছে। এতিয়া জুকোভেলিটো যাব লাগে, কি ক'বা আৰু গৈ আছোঁ।
এইফালে We are climbing up there like 1 hour now. So we are little bit tired. Also we are waiting for our friends now. So because of the bag and other stuff, our leg is pain now. So yeah. we take rest and wait for our friend. So when our friend come and we are little bit recharge ourselves, then we start walking. এতিয়া আমি ৰখি আছোঁ, লগৰখিনি আহি আছে তলৰ পৰা। তাৰপিছত আমি গৈ যাম, ইয়াতে অকণমান লগৰখিনিকে ৰখি আছোঁ, ইয়াত অলপ ৰেষ্ট ল'ম। তাৰপিছত লগৰখিনি ইয়াত পোৱাৰ পিছত আমি গৈ আছোঁ ওপৰত। Yeah. ঠিক আছে, চাই থাকক ভিডিঅ'টো আগলৈ, আৰু দেখাব আছে আপোনালোকক বহুতখিনি। আমি এইটো পাইছোঁহি, আৰু অলপ বাকী আছে, আৰু 10-15 মিনিট বাকী আছে। চাই যাব ভিডিঅ'টো একদম 20 minutes. 20 At মিনিট least 20 minutes. 20 মিনিট লাগে না? ঠিক আছে, চাই যাব ভিডিঅ'টো একদম শেষলৈ। আৰু বহুতখিনিতো আপোনালোকক দেখাবই আছে। এতিয়া ফাইনেলি পাইছোঁহি ইয়াত, মানে কি ক'ম আৰু 3 কিলোমিটাৰমান পাইছোঁহি জাষ্ট। ৰাস্তাটোতো বহুত বেয়া, আপোনালোকে After 20 minutes, Uh-huh. after 20 minutes, we have also 2 hours flatland walking. Uh-huh. Uphill is 20 minutes now. Uh-huh. Okay. Then we have 2 hours flat walking inside the valley. ইয়াৰ পৰা যাবৰ কাৰণে এতিয়া সমান জেগাটো পাবলৈ ইয়াত 20 মিনিটমান লাগিব। তাৰপিছতে বাকীখিনিত লাগিব, কিমান টাইম লাগিব আৰু। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, ৰাস্তাবিলাক চাওক আপোনালোকে, কেনেকুৱা ৰাস্তাবিলাকত আহি আছোঁ। পৰিলে গ'ল পাহাৰৰ ওপৰত। ইয়াত ঠাণ্ডা পৰিছে খালি বহুতখিনি, খোজকাঢ়ি অহাৰ কাৰণে আমাৰ অলপ গৰম হৈ আছে। অলপ যদি বহি দিওঁ ঠাণ্ডা লাগি যাব, সেইটো কাৰণে আমি খোজকাঢ়ি গৈয়ে থাকোঁ। ব'লা। Now Shotto is start walking from 20 minutes from here. After 20 minutes uphill, Shotto is going reach the main point of the valley, then start the walking, plain done walking 2 hours. So yeah, you can take this video. See, it's all are moving, then attached. It's very beautiful with this tree and. পুৰা এইখিনি ডাৱৰ দেখিছে আপোনালোকে। আমি বহুতখিনি ওপৰত পালোঁহি। যিমান ঘৰ পাহাৰবিলাক চব যিমান আছে, গোটেই ডাৱৰবিলাকে লুকুৱাই ৰাখিছে। আমি ডাৱৰখিনিতকৈ একদম ওপৰত আহি গ'লোঁ, দেখিছে আপোনালোকে। This all clouds, see? All are cloud. In the back, see? All are cloud. So we go up here and we found all cloud. It's very easy road now. বহুতখিনি ষ্টাৰ্টিং। All difficulties are done. যিমানে ওপৰলৈ গৈছোঁ ঠাণ্ডা লাগি গৈ আছে। He had plant trees lover, other student union. কি সুন্দর। দেখিব পাইছে, দেখিছে ডাৱৰবিলাক কিমান, এইবিলাক চব পুৰা গছবিলাক জ্বলি গৈছে পুৰা। আৰু বেছি টাইম নাই পাবলৈ। We have 2 hours to go also. We have to go 2 hours more. 2 hours walking. এইটো দুজকো আমি পাবলৈ হৈছে। এইটো ৰাস্তাতে আমি আহিছিলোঁ, দেখিছে ৰাস্তাটো। চবেই ইয়াতে ৰেষ্ট লৈছে। কোনোবা কিবা খালে যদি এতিয়া খাই লৈছে, অকণমান যাব আছে। এইখিনি চব ভালদৰে ডাৱৰবিলাক, আজিলৈকেতো ডাৱৰ ওচৰৰ পৰা দেখাই নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। আমি গৈ আছোঁ এতিয়া অলপ ৰেষ্ট লৈ মেলি। বৰষুণ দি আছে ইয়াত, ৰেইনকোট চেইনকোট পৰা লগাই ল'লোঁ। ৰেইনকোট চেইনকোট পৰা পিন্ধি পিনে বেট খটা লাগিছে। গৈ আছোঁ তেনেহ'লে, আৰু চাই যাব আৰু ভিডিঅ'টো, আৰু বহুতখিনি আছে আপোনালোকক দেখাবলৈ। দেখিছে আপোনালোকে কিমান কুঁৱলী পৰিছে নে, ডাৱৰে পৰিছে, ডাৱৰে হয় এইখিনি গম পোৱা নাই। চাওক এইবিলাক চব খোজকাঢ়ি গৈ আছে, আৰু গৈ আছোঁ এইটো ৰাস্তাতে। আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা, এতিয়া বৰষুণ দিয়া আছে। এতিয়া আমি গৈ আছোঁ, চব কিমান কুঁৱলী পৰিছে নে ডাৱৰে পৰিছে কিনে ভগৱান জানে। নাগালেণ্ড পুৰা ফুৰি লৈছে আৰু এতিয়া। So today in the morning, we are not taking any breakfast, only
tea. So we are all very hungry. So now we are eating. Yeah, eating bread. এইফালে পুৰা বেড খোৱাত ব্যস্ত আছে। কৈ দিয়া তুমি এটা কিবা। মই এতিয়া কি ক'ম, এতিয়া অকণমান ভাগৰটো নাইকিয়া হৈছে, ভাল লাগিছে। আৰু এটা যিটো মানে আমি য'ত যাম বুলি আছোঁ সেই মেইন স্পটটোলৈকে এটা মনত কৌতূহল হৈ আছে। তুমি কমানে? মই কি ক'ম আৰু বেটত মানে বাটাৰ লগাই আছোঁ আৰু খাম আৰু এতিয়া তাৰ পৰা যাম। আৰু তুমি কবানে? তুমি কোৱা এতিয়া। জয়া পুৰা দি আছে খাই। এতিয়া বেড খাই আছোঁ, বেড খাই মেলি গৈ আছোঁ ওপৰখিনি আকৌ আপোনালোক দেখাব আছে। ৰাতিপুৱা একো খোৱাই নাছিলোঁ, চাহ খালোঁ আৰু পৰফে খালোঁ। এতিয়া বেডকে খাই লৈছোঁ। তাত ওপৰত গৈ কি কি পায়, গাহৰি চাহৰি পায়, যিমান যি পায় চব খাম আৰু। একদম পেট খালী হৈ আছে। এতিয়া বেড খাই ইংলিছ চব বকি দিছোঁ। বেড চেট খাই হৈ গ'ল সমাপ্ত। এতিয়া আমি গৈ আছোঁ ন। ভিডিঅ'টো ইমান ভালকৈ নেদেখি ওচৰৰ পৰা যিমান চাই ভাল লাগে, ভিডিঅ'ত ইমান এটা গম নাপায়। আপোনালোকে আহিব চাবৰ কাৰণে, আৰু ফুৰাও হ'ব, আপোনালোকে ফটো মাৰিব পাৰি। পাহাৰৰ কিনাৰে কিনাৰে গৈ আছে, আপোনালোকে দেখিছে। আৰু আহি আছে বন্ধুসকল, আগতো গৈ আছে। একদম পাবলৈ হৈছে আৰু সেইটো কাৰণে একদম অলপ স্পীড গৈছোঁ আৰু। মোৰ সন্মুখত বহুত ধুনীয়া ভিউ এটা আছে, আপোনালোকক দেখাইছোঁ চাওক। পিছফালেতো আছেই, একদম ফ্ৰণ্টতো আপোনালোকক দেখাইছোঁ বেক কেমেৰা দি। চাই থাকক। কি ধুনীয়া, চ' বিউটিফুল। আপোনালোকে দেখিছে ইমান ধুনীয়া পাহাৰবিলাক। কোন ঠাইত ফুল ফুলে সেইটো নাজানো বাৰু, কিন্তু আগলৈ গ'লে গম পাম। ইয়াত বোলে বহুত ধুনীয়া ধুনীয়া ফুল ফুলে, তাকে আপোনালোকক দেখাম। যদি ফুল ফুলি থাকে পাহাৰবিলাক চাব আপোনালোকে কিমান ধুনীয়া ধুনীয়া, কিমান চাফ চিকুণ। সেইটো কাৰণে কয় চবেই জুকোভেলি যাম। ভালেই, ইয়াত ঠাণ্ডা বতৰ। তিনিচুকীয়া যদি আমাৰ যদি পূৰা গৰম পৰি থাকে, ইয়াত পূৰা ঠাণ্ডা। বতাহ মাৰিছে বহুত, বৰষুণো দিয়ে, ভাল লাগে আৰু। এইটো ঘৰতে আমি থাকিম, সেইখিনি চাব পাৰিম। জঁপিয়াই যাব লাগিব। আপুনি গাঁৱলৈ একদম বোকা পানীতে ডাঙৰ হোৱা, আমি যেনেকৈ হ'লেও যামেই। পুষ্পা झुकेगा नहीं। মই চামে জুকোভেলি চামে। আজি আমি ইয়াতে থাকিব লাগিব। এতিয়া আমি ক'ত কি দেখা পাওঁ আপোনালোকক চাই যাম। ময়ো ফুৰা হ'ব ন, আপুনি ফুৰিবলৈ আহিছোঁ, আপোনালোক দেখাই যাম একেবাৰে মই ফুৰা আচলতে। আমি ফাইনেলি একদম ইয়াত জুকোভেলি একদম কেম্পত আমি চাহ তাহ খাই একদম ওলাই আহিছোঁ। মেগী পায়, অকল ভাত চাহ নাপায় আগতে। আপোনালোকে যদি ভাত খায় লৈ আহিব, চাউল লৈ আহিলে ইয়াত কাঁহী চাহী চব দিব বনাই খাবলৈ। এতিয়া আমি তাত চাহ আৰু মেগী খাই পিনে একদম পূৰা ওপৰত ঢিপ এটাত আছোঁ। আপোনালোকে পিছৰ ভিউটো চাওক আপোনালোকে কিমান ধুনীয়া। নাগালেণ্ড আহিলে আপোনালোকে কেতিয়াও নাপাহৰিব যে জুকোভেলি যাবলৈ। ইয়াত জুকোভেলি এবাৰ আহি পিনে চাই যাব, বহুতেই ভাল পাব আপোনালোকে। মই মোবাইলত চাই পিনে আহিছিলোঁ, মোবাইলত যিমানখিনি ভাল দেখিছিলোঁ তাতকৈ দুগুণ ভাল ইয়াত। আপোনালোকে কেতিয়াও আহিবলৈ নাপাহৰিব। মুঠতে নাগালেণ্ড আহিব, বেছি খৰচা নহয়, খুবচে খুব 6-7 হাজাৰ টকা লাগিব ইয়ালৈ আহিবলৈ, টোটেল মানে মিনিমাম। তাৰপিছত ইয়াত বেছি টিকেট নলয়, 100 ৰুপিজ লয়।
টিকেটো 100 লয় বাকী এইখিনি চাওক ভিডিঅ'টো তুমি দেখাই দিয়াচোন ভিডিঅ'টো আজিতো অলপ ৰেষ্ট ল'বলৈ বহুতখিনি খোজ কঢ়া হ'ল তাকে এতিয়া ৰাতি আৰু কি পাওঁ খাবলৈ খাম আৰু তাৰপিছত তাতে কেম্প লৈ থোৱা আছে তাতে শুব লাগিব মৰ্ণিঙৰ 5টা বজাত ওলাই যাম তাত আপোনালোক তেনেহ'লে ভিডিঅ'টো চাব আৰু বাকীখিনি ইয়াতো ভাত এতিয়া বেলি ডুবালৈকে ইয়াতে থাকিব লাগিব মানে কেনেকুৱা লাগে বেলি মানে ডুবুং ডুবুং হোৱা অৱস্থাত মানে দেখাই আছোঁ আৰু আপোনালোকক চাই থাকিব একদম খোৱা প্ৰয়োজনলৈকে দেখাম আপোনালোকক খোৱা টাইমলৈকে দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আকৌ মৰ্ণিঙতো লগ পাবই আছে একেবাৰে ভিডিঅ'টো সমাপ্ত ৰুমতে দিম আৰু ৰুমত বহুতখিনি কিবা কিবি আছে খাবলৈ দেখাই যাম চাই যাব ভিডিঅ'টো ব'লা তেনেহ'লে পাহাৰত সন্ধিয়ালৈকে থাকিব নোৱাৰিলোঁ বেলি ডুবালৈকে তাত বৰষুণ দিয়াৰ কাৰণে আহি পেলাবলগীয়া হ'ল এতিয়া আমি ৰুমত পাই গ'লোঁ আহি পিনে খানা চানা খোৱাও হৈ গ'ল আপোনালোকক দেখাম বুলি ভাবিছিলোঁ বহুতখিনি খানা খোৱা হ'ল গাহৰি খালোঁ একদম ভাত আৰু কিবা কিবি খালোঁ আৰু দেখাম বুলি ভাবিছিলোঁ মোবাইল চাৰ্জ নথকাৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ মোবাইল চোৱা চাৰ্জ দি মেলি এতিয়া হোৱা টাইম আছে সেইকাৰণে ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট মৰ্ণিঙত আপোনালোকক লগ পাই আছোঁ